জুবিন গাৰ্গ তেখেত আছিল মানৱৰূপী ঈশ্বৰ পুত্ৰ অসমৰ হিয়াৰ আমঠু যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন দা জুবিন আছিল আমাৰ মহানায়ক জুবিনদাৰ গীতত জুবিনদাৰ প্ৰতিটো গীত মই তাত বহি শুনি আছো ভিতৰত বহুত বেছি আৱেগো আছে মহানায়ক জুবিনদাৰ আমাৰ সদায় আমাৰ মনত থাকিব যেতিয়ালৈকে এই পৃথিৱী থাকিব জুবিনদা সদায় থাকিব মহানায়ক জুবিন গাৰ্গৰ কালজয়ী গীতত ডান্স কম্পিটিশ্যন এয়া দেখিছে আসাম বেষ্ট ডান্সাৰ সিজন 2 দিলীপ ডান্স একাডেমি প্ৰেজেন্ট সো জুবিনদাৰ গান আমাৰ মহানায়ক জুবিনদাৰ গানত যিমানবিলাক গানত ডান্স কৰিব গোটেইবিলাক জুবিনদাৰ গীত মই এতিয়া আহিছো আপোনাৰ কলাক্ষেত্ৰৰ মাধৱদেৱ অডিটৰিয়ামত সব ব্লক আমাৰ মহানায়ক জুবিন গাৰ্গৰ গীতত কি ডান্স কৰে কেনেকৈ তেওঁক ট্ৰিবিউট দিয়ে এইটো ভিডিঅ'ত আপোনালোকে দেখিবলৈ পালে আহক ধন্যবাদ এতিয়া আমাৰ কম্পিটিশ্যনবোৰ আৰম্ভ হ'ব আমি যেতিয়া অডিশ্যন কৰিছিলোঁ 1200মান ভিডিঅ' আহিছিলে পূৰা তাৰ বাহিৰৰ পৰা বহুত ভিডিঅ' আহিছিলে দিল্লী মুম্বাই কিন্তু আমি এইটো ছিজন তেওঁলোকক আমি ড্ৰপ কৈছোঁ এবাৰ আমি প্ৰথম পৰ্যায়ত আমি নিজৰ ছাত্ৰ ছাত্ৰী অসমৰ ছাত্ৰ ছাত্ৰীবোৰক আমি বাহিৰত ওলাই লৈ যাম ছিজন 3ত আমি অল ইণ্ডিয়া লেভেলত কৰিম জুবিন গাৰ্গ তেখেত আছিল মানৱৰূপী ঈশ্বৰ পুত্ৰ অসমৰ হিয়াৰ আমঠু যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন দা জুবিন আছিল সৰুৰে পৰাই উৎপতীয়া স্বভাৱৰ ঘৰৰ সকলোৰে মুখৰ হাঁহিৰ অন্যতম কাৰণ আছিল জুবিন বান্ধৱী প্ৰেমিকা তথা জীৱন সংগী তাত গৈ তেখেতে চান্দনী ৰাত তথা য়া আলীৰ দৰে এটাৰ পিছত আন এটা হিট সং উপহাৰ দিয়ে দেখি আছো তাতে বহি কেতিয়াবা গুজবাম্পছ আহিছে Bhukhan Pathak. I'd like to request everyone to please applause for him as he is an amazing influencer, video creator. Bhukhan Pathak. I'd like to request Gopal Chavan, entrepreneur and author, जो हमारे बहुत मुबारक আজিৰ এই অনুষ্ঠানত আহিছা গম পাইছে জুবিনদাৰ ওপৰত জুবিনদাৰ ভিডিঅ' দি আমি এই কাৰ্যক্ৰম ৰাখিছোঁ নাও what you would like to say आप क्या कहना चाहते हैं ইয়াত উপস্থিত সকলোকে মোৰ ফালৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আকাশ বহু বছৰৰ মূৰত লগ পালোঁ বহুত পুৰণি বন্ধু আৰু দিলীপৰ লগত মোৰ বহুত পুৰণি বন্ধু আৰু খুব ভাল কাম কৰি আছে আমাৰ অসমৰ যিবোৰ টেলেণ্ট সেই টেলেণ্টৰ ৰাষ্ট্ৰীয় পৰ্যায়ত লৈ গৈ উজ্বলাই আছে যোৱা বহু বছৰৰ পৰা আমি শুনি আহিছোঁ যে দিলীপ ডান্স একাডেমীৰ পৰা ডান্স ইণ্ডিয়া ডান্স আপোনাৰ বিভিন্ন ডান্স অনুষ্ঠানত গোটেই ভাৰতত বিভিন্ন ডান্সাৰ জিলিকি আছে গতিকে আজি খুব এটি সুন্দৰ অনুষ্ঠান আৰু তাতে আমাৰ মহানায়ক জুবিনদাৰ গীতত জুবিনদাৰ প্ৰতিটো গীত মই তাত বহি শুনি আছোঁ কিন্তু শুনি আছোঁ ডান্স চাই আছোঁ কিন্তু ভিতৰত বহুত বেছি আৱেগো আছে কেতিয়াবা আপোনাৰ কিছুমান এনেকুৱা গীত পুৰণি গীত সেই পুৰণি গীতবিলাক বহুত মেমৰিলৈকে লৈ গৈ আছে গতিকে খুব সুন্দৰ এটা প্লেটফৰ্ম আৰু এই অনুষ্ঠানটো এবাৰ ছিজন 2 আশা কৰিছোঁ এই অনুষ্ঠানটো চলি থাকিব আৰু ইয়াৰ পৰা ভাল আমাৰ অসমৰ প্ৰতিভা ওলাই গৈ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাতে উজ্বলি উঠে সেইটো কামনা কৰিম আৰু আমাৰ মহানায়ক জুবিনদাৰ আমাৰ সদায় আমাৰ মনত থাকিব যেতিয়ালৈকে এই পৃথিৱী থাকিব জুবিনদা সদায় থাকিব সেইখিনিয়ে মই মোৰ ফালৰ পৰা মই ক'লোঁ গতিকে সকলো প্ৰতিযোগীকে মোৰ ফালৰ পৰা শেষত বেষ্ট অফ লাক জনাইছোঁ শুভকামনা জনাইছোঁ সকলোৱে ভালকৈ ইয়াত পাৰফৰ্মেঞ্চ অলৰেডি সকলোৰে পাৰফৰ্মেঞ্চ চালোঁ আৰু যিসকলে এতিয়ালৈকে কৰিব লগা আছে তেওঁলোকলৈ বেষ্ট অফ লাক লাগে ধন্যবাদ
এয়া মোৰ লগত দিলীপ আছে, আমাৰ দিলীপ ডান্স একাডেমীৰ দিলীপ, আৰু খুব সুন্দৰ অনুষ্ঠান। দিলীপ বহুত ভাল লাগিলে, মই গোটেইখিনি চাব পৰা নাই, কিন্তু এতিয়া আৰু বাহিৰত ওলাই আহিলে আৰু চাম, মই ইমান ইম'চনেল হৈ গৈছোঁ তাৰমানে। আৰু জুবিন দাৰ গীতত ইমান সুন্দৰকৈ পাৰফৰ্মেঞ্চ কৰিছে, গোটেই অসমৰ পৰা আমাৰ ল'ৰা ছোৱালী আছে। আৰু দিলীপ ডান্স একাডেমি মই আগতে অলৰেডি ক'লোঁ যে গোটেই আমাৰ অসমৰ পৰা টেলেণ্টবোৰ লৈ গৈ নেশ্যনেল লেভেলত উজ্বলাই আছে। চ' এই অনুষ্ঠানটোৰ বিষয়ে তুমি কি ক'বা? প্ৰথমতে ছিজন 1 আমি কৰিছিলোঁ হিন্দী গানৰ মিক্স, এবাৰ ছিজন 2 আমি সম্পূৰ্ণ জুবিন দাৰ গীতৰ আধাৰত কৰিছোঁ। আৰু আমি অনলাইন অডিশ্যন কৰিছিলোঁ, তাত 1200মান ভিডিঅ' আহিছে, তাত আমি 25টা ল'ৰা ছোৱালী বাছি আনিছোঁ। দেখিছা কেনেকুৱা 25টা এইবোৰ, এই 25টাই জুবিন দাৰ গীতৰ আধাৰত পাৰফৰ্মেঞ্চবোৰ কৰিছে, ইমান ধুনীয়াকৈ কৰিছে। বাছনি কৰাতে মোৰ বহুত কষ্ট হৈছিলে, যিহেতু 5 মাহ ধৰি এইটো অনুষ্ঠানত মই লাগি আছোঁ। এতিয়া আজি ফলাফলটো ওলাব 25টা ডান্স শেষ হোৱাৰ পিছত, যিখিনি ল'ৰা ছোৱালী ইয়াত উইনাৰ হ'ব মই বিচাৰোঁ। এইটো অনুষ্ঠানটো মোৰ পাতাৰ উদ্দেশ্যটো হ'ল অসমৰ পৰা যেতিয়া ল'ৰা ছোৱালীবোৰ বাহিৰত ওলাই যাব, মোৰ এই অনুষ্ঠানটোৰ পৰা ওলাই যাব পাৰিব, যিহেতু আমি একদম পাৰফেক্ট ল'ৰা ছোৱালীবোৰ বাছি আনিছোঁ, যে ভৱিষ্যত তেওঁলোকে অসমৰ বাহিৰত গৈ ভাৰতবৰ্ষত অসমৰ কাৰণে সুনাম কৰি আনক। এইটো উদ্দেশ্যতে মোৰ আছাম বেষ্ট ডান্সাৰ ছিজন 2 কৈছোঁ। ভৱিষ্যতলৈ ছিজন 3 আৰু ইয়াতছে ডাঙৰ কৰিবলৈ চেষ্টা কৰিম। যিহেতু জুবিন দাৰ গীতত ইমান ধুনীয়াকৈ নাচিছে, মোৰ মানে চকু পানী ওলাই গৈছে ইয়াত বহাতে। মোৰো বহুকেইটা গানত তাৰমানে এনেকুৱা তাৰমানে ইম'চনেল হৈ গৈছোঁ তাৰমানে। আৰু গৰিমা বাইদেউ অলপ থাকি গ'লে যি কি নহওক, এটা ভাল পদক্ষেপ আমাৰ অসমৰ যিবিলাক প্ৰতিভা অলৰেডি ইতিমধ্যে তুমি দিলীপ ডান্স একাডেমীয়ে ভাল আমাৰ ডান্সাৰক নেশ্যনেল লেভেলত প্ৰতিষ্ঠা কৰিছে। আশা কৰিছোঁ আৰু ভৱিষ্যতে এই যাত্ৰা অব্যাহত থাকে, সেইটো কামনা কৰিছোঁ। বেষ্ট অফ লাক থাকিলে। থেংক ইউ।